নমস্কাৰ বন্ধুসকল, হিমান্ত পল্ট্ৰি ফাৰ্মিং ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, আপোনালোকৰ হাঁহ কুকুৰাবিলাকে এদিন কণী পাৰি আকৌ 4-5 দিনৰ পিছত কণী পাৰিছে নেকি? যদি এনেকুৱা হৈছে তেনেহ'লে আপোনালোকে এই ভিডিঅ'ৰ পৰা সকলোখিনি সমাধান পাব। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, অকণমানো স্কিপ নকৰাকৈ। আৰু বন্ধুসকল, আপোনালোকৰ হাঁহ কুকুৰাবিলাকে কিয় এদিন কণী পাৰি আকৌ 4-5 দিনৰ পিছত কণী পাৰিবলৈ আৰম্ভ কৰে মই আপোনালোকক অলপ কৈ দিছোঁ। আৰু ইয়াৰ কাৰণে কি কৰিব লাগিব আপোনালোকে সকলোখিনি ভিডিঅ'টোত গম পাব। বন্ধুসকল, আপোনালোকৰ যেতিয়া হাঁহবিলাকে এদিন কণী পাৰি আকৌ 4-5 দিনৰ পিছত কণী পাৰে, তেহেঁতৰ কাৰণটো হৈছে কেলছিয়ামৰ অভাৱ। তেহেঁতৰ যদি কেলছিয়াম অভাৱ হয় তেনেহ'লে আপোনালোকৰ হাঁহ কুকুৰাবিলাকে এদিন কণী পাৰি আকৌ 4-5 দিনৰ পিছত কণী পৰা আৰম্ভ কৰে। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব? প্ৰথমে আপোনালোকে জানেই দানাটো কি খুৱাব লাগে। লেয়াৰ দানাটো খুৱাব লাগিব। ফেজ 1 আৰু ফেজ 2 দুটা দানা থাকে, আপোনালোকে লেয়াৰ দানাটো খুৱাব। তাৰ উপৰিও আপোনালোকে কেলছিয়ামটো খুৱাব লাগিব। আপোনালোকৰ যিবিলাক হাঁহ কুকুৰাবিলাকৰ অভাৱ হৈছে কেলছিয়ামৰ, মই তাৰ ভিতৰত এটাই কেলছিয়াম ব্যৱহাৰ কৰোঁ আৰু সেইটোৰ নাম হৈছে ACZ পাউডাৰ। এইটো আপোনালোকে দেখিছে, এইটো মই ব্যৱহাৰ কৰোঁ কেলছিয়াম ACZ পাউডাৰ। আৰু এইটোত আপোনালোকে কুকুৰা হাঁহ খোৱাৰ উপৰিও আপোনালোকে বাকী জীৱ জন্তুবিলাককো খুৱাব পাৰিব। আৰু ইয়াৰ দামটো মাত্ৰ 35 টকা। আৰু ইয়াতে দেখিছে আপোনালোকক কি দিয়া আছে: ভিটামিন A, ভিটামিন D3, ভিটামিন E, ভিটামিন K, ভিটামিন B1, ভিটামিন B2, ভিটামিন B6, ভিটামিন B12। লগতে দিয়া আছে কপাৰ, আয়ডিন, মেংগানিজ, চেলেনিয়াম, লাইচিন, কেলছিয়াম, ফছফৰাছ, মেগনেছিয়াম, জিংক, লেক্টোবেচিলাছ দিয়া আছে আপোনালোকৰ এই ACZ পাউডাৰটোত। ইয়াত আপোনালোকে পাউডাৰটো হাঁহ কুকুৰাবিলাকক কেনেকৈ খুৱাব লাগিব ইয়াতে ডিটেইলছবিলাক দিয়া আছে। আপোনালোকে 10 আৰু 20 গ্ৰামকৈ আপোনালোকে দিব। এই পাউডাৰটোত আপোনালোকে দানাৰ লগতো মিক্স কৰি দিব পাৰে বা পানীৰ লগতো মিক্স কৰি দিব পাৰে। আপোনালোকে ইয়াতে দেখিবলৈ পাইছে ধুনীয়াকৈ দি থোৱা আছে আৰু বেনিফিটখিনি কি আছে। আপোনালোকে এই পাউডাৰটো এবাৰ খুৱাই দিব আৰু খুৱাই দিয়াৰ লগে লগে আপোনাৰ 2-3 দিনৰ পিছত যিবিলাকে কণী পাৰি আছে হাঁহ কুকুৰাবিলাকে, সেইবিলাকে আকৌ পুনৰবাৰ পাৰিবলৈ আৰম্ভ কৰিব। আৰু এই পাউডাৰটো খুৱাই দিয়াৰ পিছত আপোনালোকৰ আৰু 4-5 দিনৰ পিছত কণী নাপায়, আপোনালোকে সদায় কণী পাব। আপোনালোকে বৰ্তমান এইটো খুৱাব লাগিব, তেতিয়াহে আপোনালোকে পাব। আৰু দানাটো দানাটো খুৱাব লাগিব ফেজ 1 আৰু ফেজ 2টো আপোনালোকে খুৱাব লাগিব লেয়াৰ দানা। এই পাউডাৰটো খোৱাৰ লগে লগে হাঁহ কুকুৰাবিলাকৰ কণীৰ পৰিমাণৰ চাহিদাটো বেছি হৈ যায় আৰু কণী বাকলি চটা বহুত টাইট হৈ যায় পাউডাৰটো খোৱাৰ লগে লগে। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আকৌ লগ পাম আপোনালোকৰ লগত আন এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ দিলোঁ টাটা, বাই বাই, জয় অসম।